শিমলাগুড়ি বৰপেটা ৰোড কালি ৰাতি মানে চুৰি হৈছে। চুৰি হওঁতে দোকানত পইচা আছিল, পইচা মাখা লৈছে। লগৰ দোকানতো চুৰি হৈছে। তাৰপিছত আমাৰ ঔষধৰ দোকান, ঔষধ মাখা লৈ গৈছে। লিভাৰৰ, গেছৰ, তাৰপিছত কাহৰ ঔষধ আছিল, ভিটামিন আছিল, এইগুলো লৈছে আৰু ভাল ভাল ঔষধ মাখা লৈ গৈছে। মোটামুটি 50 মান হ'ব। কেমেৰাত এনে ধৰা পৰিছে, কিন্তু মানুহটো চিনাকি পোৱা নাযায় আৰু। চিনাক্ত মানে এটা টেটু আছে আৰু হাতত টেটু আছে। আগে পিছে হৈ আছে, এইটো অঞ্চল হৈয়ে থাকে মাজে মাজে। পুলিচে কোনো গুৰুত্বই নিদিয়ে। বৰপেটা হেৰি ৰামগড়তো হ'ল, ইয়াৰ আগত, তাৰপিছত এই হোটেলত হ'ল। ঔষধ লৈ গৈছে, ঔষধ লৈ কি কৰিব, বিক্ৰী কৰিব আৰু বেলেগত। কেছ বেছি নাছিল, মোটামুটি 20,000 মান আছিল আৰু। ভিটামিন, লিভাৰ, গেছৰ, কাহৰ ঔষধ লৈছে। শ্ৰীকৃষ্ণ মেডিকোজ, চিমলা। আমাৰ লগত মানে দুইখন চুৰি হৈছে কালি নিশা। ষ্টেচনাৰী এটা আৰু ফাৰ্মাচী এটা। সেইখন দোকানৰ পৰা মানে লৈছে কিবা কিবি চিগাৰেট টিকেট, এইগিলা ৰজনী লৈছে, ঠাণ্ডা লৈছে। আৰু কম মানে এইটো মানে পুলিচ প্ৰশাসনে এইটো হেৰি কৰিব লাগে, গুৰুত্ব দিব লাগে, যাতে এনেকৈ নেক্সট বাৰ নহয় আৰু। চব জেগাতে চাব লাগে আৰু পেট্ৰলিং কৰিব লাগে, সেয়াই আৰু। সব মাল লৈ গৈছে, নি এই বাহিৰত বহি লাইটাৰ চাইটাৰ নি যাই তাতে আৰামত খাইছে। খাই আহি আৰু গোটেইখিনি দোকান চাফা কৰি লৈ গৈছে। এতিয়া ORS খাইছে, চিপছ খাইছে, চিগাৰেট খাইছে, ORS খাইছে, চিপছ খাইছে, চিগাৰেট খাইছে, ৰজনীগন্ধা খাইছে। খাই দাই আহি আৰু সব চাফা কৰি লৈ গৈছে, চব লৈ গৈছে। মাল মোটামুটি 10,000 মান আছিল, কেছ আছিল 500। মাল ORS নিছে, চিগাৰেট নিছে, ৰজনীগন্ধা নিছে, চিগনেচাৰ নিছে। পানীও খাইছে, 2-4 বটল পানীও পৰি আছে, খালী বটলবিলাক বাহিৰত নি খাইছে। আৰামত চুৰি কৰিছে। পুলিচক এথেনো খবৰ দিয়া নাই, মই এথেন বাজাৰৰ পৰা আহিলোঁ, যাম।